हेलो गाइस वेलकम बैक टू माय चैनल और आज नतुन এটা ভিডিও লৈ আপোনালোকৰ মাজত আহি গৈছো আৰু আজি মানে আমি ক'ত আছো আপোনালোকক দেখা এই টঙি ঘৰত আছো বিশেষকৈ আমি আজি টঙিত আজি আমি কি কৰি আছো তাকে আপোনালোকক দেখাই আছো চক একদম টঙিত আহি আমি কি কৰি আছো ইয়াত টেনটানান ইয়া হল গাহৰি খৰিকা দি আছো গাহৰি মাংস খৰিকা আৰু মোৰ লগত আছে এয়া মানে হেৰি ইয়াৰ নামটো ধুনীয়া নামটো কল্যাণ ইভাগে আমি ককমানো বুলি মাতো বাৰু তাৰপৰা এয়া হ'ল কপিল আৰু এয়া ভকতে একদম এয়া দেখিছে না পুৰা ভীমকল খাইছে এয়া দেখো আমি ভীমকলো আনি লৈছোঁ আৰু এইটো হ'ল মনটোৱে পুৰা খৰিকা দি আছে মাংস আৰু আমি সকলোৱে মানে একদম পুৰা খৰিকা দিয়া মাংস খাম দেই আপোনালোকে চাই থাকিব আমাৰ আৰু এটা বস্তু আছে এই গাহৰি মাংসৰ লগত খাবলৈ আৰু সেইটো বস্তু আপোনালোকক দেখাই আছো চাব দেই এইটো বস্তু হ'ল এই বস্তুটো হ'ল এইটো এই কলটোৰ ভিতৰত আছে মানে এই কলটোৰ ভিতৰত সেই বস্তুটো আছে আপোনালোকে চাব কি বস্তু আপোনালোকক একদম দেখাই থাকিম কি হ'ল কিবা হ'ল নেকি এই বস্তুটো আপোনালোকক পিছত দেখাম প্ৰথমতে গাহৰি মাংসটো হৈ লওক মনটো আমাৰ গাঁৱৰ সকলোতকৈ ওখ লোৱাটো হ'ল মনটো হা আৰু আমাৰ গাঁৱলৈ আহিলে যোনটো একদম জিলিকি থাকে কালি মানে আমি পূজা চাবলৈ গৈছোঁ আৰু সি মানে হেৰাই থাকিছিলে নহয় মাজতে হেৰাই থাকোঁতে আমি চাই আছো ই ক'লৈ গ'ল ফোনটো ৰিচিভ নকৰে তাৰপৰা আহি আছে মানে চবতকৈ ওখ মানুহ দেই একদম মাথাটো জিলিকি আহিছে মই বোলো কি বস্তু দেই চবতকৈ ওখ ইয়াতকৈ ওখ মানুহেই নাই মানে ইমান ওখ এইটো চাওক আপোনালোকে চাওক এইটো ইয়াত ওপৰত লাগি আছে সিডাল বান্ধলত চাওঁতো ফিট হৈ দে ভালকে ইটো হ'লে আহি ফিট হৈ দে সেইটো হ'লে ফিট হৈ দে সেয়া বান্ধলতকৈ ওখ হয় সেইডাল দেখিছে নাই খাটাৰ এই লাগিলেই আমাক চাওক আমি ইয়াত হগি ফুৰোঁ সেয়া দেখিছে নাই আমি কিমান চাপ এয়া মানুহে পুৰা শিখৰ খোৱাত লাগি আছে আৰু চাই আছে মানে মালটো কেনেকুৱা বনিছে মানে চাই আছে ভকতে বহুত ধুনীয়াকৈ এইবিলাক বনাব জানে আপোনালোকক আগলৈও মানে ভকতে এনেকুৱা বনোৱা মানে আমি দেখাম আজি খৰিকা দিছে ধুনীয়াকৈ ইয়াত নিমখ অকণমান দি দিয়ক ভকত ওপৰত একদম মজা লাগিব ইয়াৰ ওপৰত নিমখ অলপ দি দিছে কিমান যে টেষ্টি এইটো বস্তুটো লাগে এই বস্তুটো আৰু এক চাট দি দিয়ক ভকত সেনেকে এই বস্তুটো লাগে এই বস্তুটো এয়া মাংস মানে সিজি গ'ল আপোনালোকক দেখাম এতিয়া মানে এই মাংসটো আনলোড কৰা হ'ব তই কিমান খাবি দুডাল খৰিকা তই কিমান খাবি এডাল তই কিমান খাবি পাঁচডাল নাই পাঁচডাল আছে চাওক কেনেকুৱা ধুনীয়া লাগিছে মানে কালাৰটো কেনেকুৱা ধুনীয়া লাগিছে চাওক একদম পুৰা কালাৰ ধুনীয়া লাগি গৈছে আমি মানে আনলোড কৰিব লৈছো একদম আহি গ'ল মাংস চাওক অকণমান মানে তেলটো জ্বলি গ'ল দেই তেলি মাংসটো কাঠ মাংসটো মানে আছে আৰু বাকীটো জ্বলি গ'ল ভকতে আনলোড কৰি আছে ধুনীয়াকৈ অকণমানো আহি আছে এই পৰা মোচন দি খোজকাঢ়ে আৰু দেই ল'ৰাটো এতিয়া আপোনালোকক দেখাম ইয়াত কি আছে আচলতে ইয়াত আপোনালোকে একদম গেছ কৰকচোন ইয়াত কি আছে এইয়া চাওক ইয়াত সাজ আছে বগা এইয়া ভকতে টেষ্ট কৰিছে কেনেকুৱা লাগিছে ভকত একদম বঢ়িয়া লাগিছে না এইয়া এতিয়া এয়া ময়ো এপিচ মানে টেষ্ট কৰি চাম এই পিছকে লৈছোঁ যিহেতু এই পিচ মানে টেষ্ট কৰিম কেনেকুৱানো হৈছে একদম টিপটপ বনিছে এই মজা ধুনীয়া নে একদম মিঠা চুকা একদম মিঠা চুকা সাজ কেনেকুৱা নহয় তেনেকৈ টাইম লাগিব মাংস আছে ইমানখিনি মাংস পুৰা খাম মানে আৰু নিজৰ জেগাত একদম নিজৰ পজিশ্যনত নিজে মজা আমাক ৰাতিপুৱা দেখি তিতা কালাৰ কেনেকুৱা লাগিছে
অলপ তিতা তিতা লাগিছে মাংসটো সজা জ্বলি গ'ল তিতাত লাগিছে এয়া বৰ্তমান মানে আমাৰ মানে মাংসটো শেষ হৈ গ'ল চাওক এয়া মাংসটো খতম এই সাঁজে সাঁজ হৈ আছে মানে ইয়াৰো ভিতৰতো গোটেই সাঁজে সাঁজে আছে আৰু এজন মানুহ মানে ইয়াত আমাৰ লগত সংযোগ হৈ গ'ল সঞ্জীৱ এইফালে চাই দিয়ক এয়া সঞ্জীৱ আহি গ'ল এয়া আকৌ মানে আমাৰ মানে মাংসটো পাই গ'লহি ই জাষ্ট পাইছেহি এয়া ভকতে মানে মাংসটো পূৰা আকৌ খৰি কাট চিলাই আছে দেখোন এতিয়া আকৌ মানে এতিয়া 3 পোৱা মাংস আনিছোঁ আগতেতো 2 কেজি আনিলৈ এতিয়া 3 পোৱা এনেকৈ মানে চাই থাকিম আৰু যিহেতু মোৰ ওচৰত অকণমানো কপিল বহি আছে সি মানে পূৰা চাই আছে মানে মাংসটো কেনেকুৱানো হৈছে বুলি কেনেকৈ এই ধৰণ নাইকিয়া হাৰিব বুলি কৈছে তেলতে জ্বলি কপিল সি বিয়াত ধুনীয়া ধুনীয়া কথা কৈ থাকে কেতিয়াবা সি যে বিয়াত লাজ কৰে ইয়াৰ নাম বান্ধৱ বুলি কৈছে মই কোৱা নাই কিন্তু অকণমানৰ কৈছে ইয়াৰ নাম বান্ধৱ বুলি সেইটো চাই আছিলে আমাৰ সি যে মাংস নোহোৱাকৈ ইয়াৰ পূৰা দি আছে আনিলে এয়া মাংস আহি গ'ল মনটোৱে কিমান ধুনীয়াকে মানে আকৌ আহি গ'ল 5 লানি নে 4 লানি 5 লানি চশমা পিন্ধি লৈছে কাৰণ এইয়া এইফাল চাই দেওঁ মাংস গৰম কি গ'ল মজা বনিছে আমাৰ মজা কপিলা হাল বাগি আছে মাংসতে জুই লগাই আনিছে সি কিন্তু বিৰাট ধুনীয়া মাংস খৰিয়া দিয়ে দেই বৰ ধুনীয়া লাগিছে ধুনীয়া বাগি দিছ যেনে তেনে এগিলাচ হয় দি 2 গিলাচ চিঙিম আৰু নাখাওঁ খাই বহুত মজা লাগিব দেই আৰু আপোনালোকক দেখাই আছোঁ শেষ হোৱাৰ পিছত এয়া এই চুচু খতম সাজে এতিয়া সাজ দিবলগীয়া হৈ গৈছে এয়া গোটেইকেইটা ফিটিং মই অলৰেডি মানে পুৰা ফ্ৰেড